এই তুলিম ঘৰৰ মূলা চাওক এইয়া মূলা ধুনীয়া আছে চাওক মূলা আৰু এইটো বেছি ডাঙৰ হোৱা নাই মূলা আৰু এটা তুলি বেছি ডাঙৰ হোৱা নাই এইবিলাক আৰু ইফালে চাওঁ এইটো এটা মূলা মূলা ভাজা খাব লাগিব চাওক ঘৰৰে মূলা বেছি আৰু এই আমাৰ মূলাখিনি এতিয়া ভালদৰে পানীৰে এনেদৰে ধুই ল'লোঁ কাৰণ খুব ভালা একদম এই মূলাখিনি এনেদৰে ভালদৰে মই মটৰৰ পানীৰে ধুই লৈছোঁ পাইপেদি আৰু পাতকেইটো খাব পৰা কোমল হৈ আছে একেবাৰে মূলাখিনি যদিও ডাঙৰ হোৱা নাই খুব সোৱাদ লগা হৈ আছে ঘৰৰে মূলা নে এই আমাৰ মূলাখিনি ভালদৰে ধুই ল'লোঁ আৰু এয়া চাওক ঘৰৰে মূলা এইকেইটা কিন্তু মূলাকেইটা কি জানে বগা ৰঙা হ'লে সদ লাগিল হয় বগা হ'লেও যি হ'লেও ঘৰৰে মূলা বগা মূলা যি হ'লেও মূলা ভাজা খাই ভাল লাগে এই যে মই ঘৰৰে মূলা ভাজিম ইফালে মূলা শাক ইফালে মূলা ভাজা আৰু মই মূলাখিনি ভালদৰে ধুই সৰু সৰুকৈ মিহি মিহিকৈ কাটি এয়া বহাই দিলোঁ পিঁয়াজ অলপ দি তেল দি সেইখিনি দেখুওৱা নহ'লে আৰু ইয়াত দিছোঁ মই নিমখ আৰু হালধি এয়া আন্দাজমতে নিমখ আৰু হালধি দিছোঁ দি এইখিনি এতিয়া মই অলপ সময় ঢাকন মাৰি থৈ দিম আৰু সৰু সৰুকৈ মিহি মিহিকৈ কুটি লৈছোঁ আৰু অলপমান জলকীয়াৰ গুড়ি দি দিছোঁ কাৰণ অলপ জ্বলা জ্বলা হ'লে ভাল লাগিব খাই আৰু এনেদৰে মই মূলাখিনিত অলপ সময় ঢাকন দি দিছোঁ তাৰপাছত ঢাকনখন খুলি এনেদৰে অলপ অলপ লাৰি দি আছোঁ আৰু এয়া মোৰ মূলাৰ ভাজি ৰেডি খোৱাৰ বাবে আৰু কিনি অনা বজাৰৰ এয়া দীঘল দীঘল চালানী মূলাতকৈ কিন্তু আমাৰ ঘৰৰ বগা হ'লেও খুব সোৱাদ লগা মূলাকেইটা এয়া মোৰ মূলা ভাজা ৰেডি হৈছে খোৱাৰ বাবে আৰু আজি মই দুপৰীয়া বনালোঁ এয়া দালিত কোমোৰা দিছোঁ কোমোৰাও আমাৰ ঘৰৰে এইফালে আছে তৰকাৰী জাহাজী কল অমিতা আৰু আলু আৰু পাপৰ ভাজি আৰু আছে মূলা ভাজি আজি মোৰ ভাত দুপৰীয়া নিৰামিষ কেতিয়াবা এনেদৰে নিৰামিষকৈও খাই ভাল লাগে আৰু আছে নেমু পাপৰ ভাজি মূলা ভাজি জাহাজী কল অমিতা তৰকাৰী ইফালে দালিত দি আছে কোমোৰা এই ভিডিঅ'বিলাক চাই কেনে পাই জনাব যদি ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে আশা কৰোঁ তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু যিসকলে আগৰ পৰা চাই আছে বন্ধু বান্ধৱীসকলে তেখেতসকলক মই বহুত বহুত ধন্যবাদ জনালোঁ এয়া দুপৰীয়াৰ মোৰ নিৰামিষ ভাত সাজ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ